কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল নামচাঙৈ 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 কিয়নো আনিলি মৰণৰে বান নামচাঙৈ 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 কিয়নো আনিলি মৰণৰে বান খেতি দৰা উভতাই দে ভঁৰালৰ ধান খেতি দৰা উভতাই দে ভঁৰালৰ ধান আছেনে তোৰ গুৰিতে ইয়াৰে সমিধান কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল গাঁও পঞ্চায়তৰ অন্তৰ্গত তৰাজুলি গাঁৱত তৰাজুলি গাঁওখনৰ অসমৰ প্ৰথমটো বাঢ়নি পানীয়ে গোটেই গাঁওখনৰ ৰাইজক ক্ষতিগ্ৰস্ত কৰিছে তাকে আমি আহিলোঁ আজি আমি তিনিজন যুৱকে মিলি তিনিজন নিবনুৱা যুৱকে মিলি গোটেই গাঁৱৰ ৰাইজক ক্ষুদ্ৰতম প্ৰয়াস 2 কেজি চাউল আধা কেজি আলু আধা কেজি দালি আৰু আপোনাৰ বিস্কুটৰ এটা পেকেট এটা ব্ৰেড আৰু এটা মিঠাতেলৰ বটল আমি দিবলৈ চেষ্টা কৰিছোঁ আমি আজি যিখিনি কাম কৰিছোঁ যিখিনি কাম আমি অনুভৱ কৰোঁ সেইখিনি কাম চৰকাৰে কৰণীয় কিন্তু এতিয়ালৈকে আমি জনামতে কোনো এজন জনপ্ৰতিনিধি ইয়াত আহি উপস্থিত হোৱা নাই আৰু জনপ্ৰতিনিধিয়ে এইবোৰ কাম কৰিব লাগে তাকে আমি চৰকাৰলৈ এটাই অনুৰোধ জনাইছোঁ যিহেতু অসমত অতিমাত্ৰা বৃদ্ধিত আপোনাৰ COVID-19ৰ সংখ্যা যিহেতু বৃদ্ধি পাইছে সেই সময়তে একে সময়তে গাঁৱৰ এই তৰাজুলি গাঁৱৰবাসী ৰাইজে বানপানীৰ সৈতে যুঁজিবলগীয়া আছে সেইবাবে আমি চৰকাৰক এটাই অনুৰোধ জনাইছোঁ যে তেখেতসকলৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত যিখিনি জনপ্ৰতিনিধি তেখেতসকলে আহি পিনি ৰাইজৰ বাবে কিবা এটা কৰক আমি তাকে দাবী জনাইছোঁ যিখিনি কাম এতিয়া নিবনুৱা যুৱকসকল আমি নিবনুৱা যুৱকে মিলি আমি যিখিনি কাম কৰিছোঁ সেইখিনি কাম চৰকাৰে কৰিব লাগে আৰু জনপ্ৰতিনিধিয়ে কৰিব লাগে কিন্তু ৰাইজৰ অভিযোগ যে কোনো এজন জনপ্ৰতিনিধি ইয়ালৈ অহা নাই কোনো এজন জনপ্ৰতিনিধি আহি পিনি ৰাইজৰ খা খবৰ লোৱা নাই তাকে সেইবাবে আমি অতিকৈ দুখিত যিখন চৰকাৰে ৰাইজৰ বাবে বহুত
কিবা কিবি কৰিছোঁ বুলি বহুত কয়। সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যথেষ্ট কথা কয়, তেখেতে বহুত কৰিছোঁ ৰাইজৰ কাৰণে। কিন্তু এইখন গাঁৱত যি দেখিলোঁ এতিয়ালৈকে এইখন গাঁৱত কোনো এজন জনপ্ৰতিনিধি এতিয়ালৈকে আহি উপস্থিত হোৱা নাই। যথেষ্ট মৰ্মাহত হৈছোঁ আমি এই বিষয়টোৰ ওপৰত। তাকে চৰকাৰে ইয়াৰ ওপৰত নজৰ দিয়ক, গাঁওখনৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক। মোৰ বিশেষ ক'বলগীয়া সেইখিনিয়ে, চৰকাৰে এইখিনি কথা গুৰুত্ব দিয়ক, আমাৰ পঞ্চায়তৰ জনপ্ৰতিনিধিখিনিয়ে গুৰুত্ব দিয়ক যে ৰাইজৰ এই তৰাজুলি গাঁওখনৰ ৰাইজৰ যি অৱস্থা হৈছে এই অৱস্থা যাতে প্ৰতিবাৰে নহয়, এনেকৈ অৱস্থা এবাৰে বুলি নহয় প্ৰতিবাৰে হৈ আছে, যে কিবা এটা ইয়াৰ স্থায়ী সমাধান আমাক বিচাৰিছোঁ। গতিকে স্থায়ী সমাধান উলিয়াবলৈ আমি পঞ্চায়তৰ প্ৰতিনিধিৰ লগতে চৰকাৰৰ সকলো প্ৰতিনিধিক এটা অনুৰোধ জনাইছোঁ।